নমস্কাৰ, সকলোকে মোৰ ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজি ভিডিঅ' আকাৰে প্ৰস্তুত কৰা লেচনটোৰ মূল বিষয়বস্তু হ'ল ইজ টু আৰু হেভ টুৰ দুয়োটাৰ পাৰ্থক্য আৰু ব্যৱহাৰ অসমীয়াত অতি সহজ সৰলকৈ আলোচনা কৰা হৈছে। ভিডিঅ'টো মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰি সুধিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংৰাজী ব্যাকৰণত ইজ টু আৰু হেভ টু দুয়োটাই ভৱিষ্যতৰ কোনো কাম বা কৰ্তব্য বুজাবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু ইহঁতৰ মাজত ব্যৱহাৰিক পাৰ্থক্য আছে। তলত ইয়াৰ সহজ ব্যাখ্যা আৰু উদাহৰণ দিয়া হ'ল। ইজ টু নিৰ্ধাৰিত পৰিকল্পনা বা নিৰ্দেশ। যেতিয়া কোনো কাম আগতীয়াকৈ ঠিক কৰি থোৱা থাকে, প্লেনেড একশ্যন, বা কাৰোবাক কিবা এটা কৰিবলৈ নিৰ্দেশ দিয়া হয়, তেতিয়া ইজ টু, এম টু, আৰ টু ব্যৱহাৰ হয়। ব্যৱহাৰ: পৰিকল্পিত কাম বা আনুষ্ঠানিক নিৰ্দেশ বুজাবলৈ। গঠন: ছাবজেক্ট এম ইজ আৰ প্লাছ টু প্লাছ ভাৰ্বৰ বেছ ফৰ্ম। উদাহৰণ হিচাপে, হি ইজ টু এৰাইভ এট 10 AM। তেওঁ 10 বজাত আহি পোৱাৰ কথা। এইটো এটা পূৰ্বনিৰ্ধাৰিত পৰিকল্পনা। দি প্ৰেছিডেণ্ট ইজ টু ভিজিট আছাম টুমৰো। ৰাষ্ট্ৰপতিগৰাকী কালিলৈ অসম ভ্ৰমণ কৰাৰ কথা। ইউ আৰ টু ষ্টে হিয়েৰ আনটিল আই ৰিটাৰ্ণ। মই উভতি নহালৈকে তুমি ইয়াতে থাকিবা। এয়া এটা নিৰ্দেশ। প্ৰথমতে ছাবজেক্ট বহাবা, তাৰপিছত এম ইজ আৰ, তাৰপিছত প্লাছ টু প্লাছ ভাৰ্বৰ বেছ ফৰ্ম। এইটোৱে হ'ল ইয়াৰ ষ্ট্ৰাকচাৰ। হেভ টু বাধ্যবাধকতা বা প্ৰয়োজনীয়তা। যেতিয়া কোনো কাম কৰাটো অতি প্ৰয়োজনীয় বা বাধ্যবাধকতা, অব্লিগেশ্যন, নেচেছিটি হয়, তেতিয়া হেভ টু, হেজ টু ব্যৱহাৰ কৰা হয়। ইয়াত ইচ্ছা থাকিলেও কামটো কৰিবই লাগে। ব্যৱহাৰ: বাধ্যবাধকতা বা জৰুৰী কাম বুজাবলৈ। গঠন: ছাবজেক্ট হেভ অব্লিগ হেজ প্লাছ টু প্লাছ ভাৰ্বৰ বেছ ফৰ্ম। উদাহৰণ হিচাপে, আই হেভ টু গ' নাও। মই এতিয়া যাব লাগিব। এয়া এটা প্ৰয়োজনীয়তা। শ্বি হেজ টু কমপ্লিট হাৰ হোমৱৰ্ক টুনাইট। তাই আজি ৰাতিৰ ভিতৰত হোমৱৰ্ক সম্পূৰ্ণ কৰিবই লাগিব। এনেকুৱা ধৰণৰ বাক্যত হেভ টু ব্যৱহাৰ কৰা হয়। উই হেভ টু ৱেৰ এ ইউনিফৰ্ম ইন স্কুল। আমি স্কুলত ইউনিফৰ্ম পিন্ধিব লাগে। এয়া এটা নিয়ম বা বাধ্যবাধকতা, অৰ্থাৎ যেনেকৈ ট্ৰেফিক ৰুল মনাটো। উদাহৰণ: ইয়াৰ ব্যৱহাৰৰ মূল পাৰ্থক্য। বৈশিষ্ট্য: ইজ টু, হেভ টু। অৰ্থ: কোনো কাম কৰাৰ কথা বা পৰিকল্পনা আছে। কোনো কাম কৰাটো জৰুৰী বা বাধ্য। প্ৰকৃতি: পৰিকল্পিত, প্লেনেড আৰু বাধ্যতামূলক, কম্পালচৰি। উদাহৰণ হিচাপে, আই এম টু মিট হিম। মই তেওঁক লগ কৰাৰ কথা। আই হেভ টু মিট হিম। মই তেওঁক লগ কৰিবই লাগিব। এনেকুৱা অৰ্থত। পুনৰ মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাই ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।